এই সংবৰ্ধনা অনুষ্ঠানৰ কাপাস আৰম্ভ কৰিছোঁ। তেলাহী সংগঠনৰ শিশু উন্নয়ন প্ৰকল্পৰ পানীগাঁও শ্ৰদ্ধাৰ আমাৰ CDPOৰ তেলাহী সংগঠনৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া মন্দিৰা ভূঞা মহোদয়া আৰু আমাৰ মুখ্য সেৱিকা অৰুণিমা শৰ্মা আৰু আমাৰ দুগৰাকী আজি উপস্থিত বিদায় মুহূৰ্তত আমাৰ প্ৰিয়বলা গোহাঁই কৰ্মী তেখেতৰ বিষয়ে আজি মই যাব ওলাইছোঁ। মহোদয়, যাৰ জৰিয়তে তেলাহী সংগঠন শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত পানীগাঁও পঞ্চায়তৰ সমূহ কৰ্মী সহায়িকাৰ তৰফৰ পৰা আপোনালৈ বিদায় বেলাত আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অতি ভয়ানক হৃদয়ৰ আৰু বিদায়ময় মন লৈ আমি আপোনাক বিদায় জনাবলৈ ওলাইছোঁ। 2002 চনৰ পৰা 2025 চনলৈকে তেলাহী সংগঠন শিশু উন্নয়ন প্ৰকল্পৰ এগৰাকী নিষ্ঠাবান আমাৰ অতি মৰমৰ শ্ৰদ্ধা বয়সস্থ হিচাপে ডাঙৰ হিচাপে শ্ৰদ্ধাশীল কৰ্মাচাৰ্য আৰু প্ৰিয়বলা গোহাঁই। তাৰ মাজতে আৰু এগৰাকী আছিল, সেইগৰাকী হ'ল ভদ্ৰা শইকীয়া। আজি তেওঁ আমাৰ প্ৰভা শইকীয়া। আজি আমি ইতিমধ্যে পতা হ'ল। গতিকে খুব মৰমৰে আজি 26টা বছৰ মৰম আছিলে। সেই মৰমেৰে মই অংগনবাড়ী চেণ্টাৰটো চলাই গৈছিলোঁ। কোনোদিন এনেকুৱা এটা ভাষা নাছিল, বাইদেউ যে সহায়িকা, মই যে কৰ্মী। আমি ভাৱ নোহোৱাকৈ মাকে সন্তানক যেনেকৈ মৰম কৰে তেনেকৈ মই মোক বাইদেৱে মৰম কৰি মোক ইমান দিন আগবঢ়াই লৈ গৈছিল। সঁচাকৈ সকলোৱে আজি কাশী বিয়া চাব যাব, কেনে মজা হ'ব আজি, কেনে মজা হ'ব। সকলোৱে আজি কাশী বিয়া চাব যাব। বান্দৰ মামা বিয়া আজি, বান্দৰ মামা বিয়া। কোনে কোনে চাছে বতাহত, বগীৰাই লাঠি মেলি ঘূৰে বনাহত। ফুলবোৰ হাৰি জাৰি নাচে বতাহত।